আৰু গাইছ মই কেনেকুৱা ঠাইত আছোঁ চাব নেকি কিন্তু এইখিনি ঠাইত অকলে অহাটো বহুত মুস্কিল আমি আহিছিলোঁ 7 ষ্টাৰ ৱাটাৰফলত কিন্তু এতিয়ালৈকে এই হে গাইছ আগৰ ভিডিঅ'টো যদি আপোনালোকে চাইছে গমেই পাইছে মই আহিছোঁ শ্বিলঙত গতিকে শ্বিলঙৰ পৰা এইটো 2 নম্বৰ ভিডিঅ' সেইটো ভিডিঅ' যদি বহুত দীঘল হোৱাৰ বাবে এইটো ভিডিঅ' আৰু বনাব লগা হ'ল আৰু এতিয়া যাম আমি চেৰাপুঞ্জী শ্বিলং চেৰাপুঞ্জী হয় আৰু এতিয়া ৱাটাৰ পাৰ্ক চালোঁ এখন ধুনীয়া পাৰ্ক চালোঁ আপোনালোকক দেখুৱালোঁ এতিয়া আমি গৈ আছোঁ চেৰাপুঞ্জী আৰু চেৰাপুঞ্জীলৈকে এই যাত্ৰাটো আৰম্ভ কৰোঁ আৰু কোন কোন আহিছে আমাৰ লগত আগৰ ভিডিঅ'টো চালে গমেই পাব আৰু সেইটো যদি ভিডিঅ' চোৱা নাই আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে আৰু এইখন হ'ল এখন পাৰ্ক আৰু এই পাৰ্কখন এতিয়া বিদায় লৈ আমি গৈ আছোঁ এতিয়া চেৰাপুঞ্জী অ'কে এইটো ভিডিঅ'ত মই কভাৰ কৰিবলৈ চেষ্টা কৰিম তিনিটা ঠাই আৰু সেই তিনিটা ঠাই হ'ল 7 ষ্টাৰ ৱাটাৰফল ইক' পাৰ্ক আৰু এখন ধুনীয়া ঠাই চাই থাকক ব্লগটো ওকে আমি চেৰাপুঞ্জীৰ ফালে আহি থাকোঁতে এটা সুন্দৰ ভিউ দেখা পালোঁ মানে যেন মেঘবিলাক একদম হাতেদি চুই চাব পাৰি আৰু তেনেকুৱা ভিউ এটা আৰু চব এইবিলাক মেঘ মানে হাতেদি চুইয়ে চাব পাৰি ইমান ওচৰৰ পৰা আৰু ড্ৰাইভাৰদাৰ ৰখাই দিলে আৰু এইটো এইবিলাক হ'ল চব মেঘ নিয়ৰ যে হাতেদি চুই চাব পাৰি ৱাও কি সুন্দৰ এটা ভিউ মানে আমি গৈ আছোঁ এতিয়া চেৰাপুঞ্জী আৰু জুলি কেনেকুৱা লাগে এই সুন্দৰ ভিউটো উপভোগ কৰি ইমান আৰু ঠাণ্ডা অলপ অলপ উপভোগ কৰিছোঁ আৰু এই এটা সুন্দৰ ভিউ আপোনালোকৰ দেখুৱাই দিছোঁ চাই লওক দুই মিনিট আগতে ইয়াতে বহুত নিয়ৰ আৰু কুঁৱলী আহিছিল আৰু 2 মিনিট পিছতে চাওক কুঁৱলীবিলাক নোহোৱা হ'ল ক'ত গ'ল ইয়াৰে এইটো এটা প্ৰকৃতিৰ নিয়ম এয়ে হ'ল দিছ ইজ শ্বিলং চেৰাপুঞ্জী দিছ ইজ শ্বিলং চেৰাপুঞ্জী ইয়াৰ ট্ৰেডিশ্যনেল ড্ৰেছ আপোনালোকে পিন্ধি কিনে ফটো উঠিব খোজে তেতিয়াহ'লে এই ঘৰটোত ধুনীয়াকৈ ফটো উঠিব পাৰে ইয়াতে দেখুৱাই আছে ট্ৰেডিশ্যনেলৰ আৰু ইয়াতে দেখুৱাই আছে ইয়াতে ট্ৰেডিশ্যনেল ড্ৰেছ বহুতখিনি আছে আৰু ইয়াতে ধুনীয়াকৈ ট্ৰেডিশ্যনেল ড্ৰেছ ইয়াৰে পিন্ধক আৰু ধুনীয়াকৈ ফটোশ্বুট কৰক ইয়াৰে আৰু এয়া হ'ল শ্বিলঙৰ মাকৈ যিহেতু বহুত দাম তাৰ কাৰণে আৰু এনেকৈ ভাগি কাৰণে খালোঁ আৰু যিহেতু আৰু এইফালে আছে মাকৈৰ ব্যৱসায় মানে কয়লাত আৰু নেমু অলপ মাটি দিছে সেইটোতে খাব লাগে আমাৰ জুলিয়ে খাই আছে ৱাও কেনে লাগিল খাই মাকৈ আৰু শ্বিলঙৰ মাকৈ কিমান দাম 50 টকা এটাত 50 টকাকৈ কি হ'ব তথাপিও আমি কমাই মিলাই মিলিকৈ আমি 10টা মানুহে ভাগৰ কাৰণে খালোঁ আৰু যেন আমাক এইবিলাক মেঘে আমাক খুন্দাই আছে আমাৰ গাঁৱত টাচ কৰি গৈ আছে তেনেকুৱা অনুভৱ হৈছে আৰু মেঘবিলাক দেখিছে এইবিলাক উৰি আছে মেঘবিলাক আমি চকুদি দেখিছোঁ কিন্তু কেমেৰাত ভালদৰে আপোনালোকে দেখা পোৱা নাই কাৰণ ইমান কেমেৰা ভাল নহয় কোৱালিটি গতিকে এইবিলাক চাওক গোটেই উৰি আছে আমাৰ গাঁৱত লাগি আছে মেঘবিলাক গোটেই পানী আমি শ্বিলং আহি এতিয়াহে ঠাণ্ডা অনুভৱ কৰিছোঁ গতিকে এয়াহে মজাটো লাগিছে যে শ্বিলঙৰ মজাটো এতিয়াহে পাইছোঁ কাৰণ কিয় ঠাণ্ডা অনুভৱ হৈছে ইমান এটা এতিয়া জেকেট পিন্ধি অলপ ঘূৰো তেতিয়া অলপ ফিলটো ল'ব লাগিব না 2 মিনিটত আছিলে এইখিনি দেখা পোৱা হয় আৰু 1 মিনিটত এইখিনি নোহোৱা হ'ল দেখা নোপোৱা হৈ গ'ল আৰু এতিয়া মাকৈ খাই গৈ আছোঁ চেৰাপুঞ্জী মানে কি হ'ল গাইজ আমি টাইম মিলাব পৰা নাই মানে বহুত ঠাই ঘূৰিব আছে কিন্তু এতিয়াও বহুত ঠাই ঘূৰা হোৱাই নাই প্ৰায় এতিয়া বাজিল 12টা এটাই বাজিব লাহেকৈ এই বহুত ঠাই ঘূৰিব আছে এতিয়ালৈকে যেন আমাৰ ফালে জানুৱাৰী ফেব্ৰুৱাৰী মাহত এনেকুৱা পৰিস্থিতি হয় আৰু এইফালে এনেকুৱা জুন জুলাই মাহতে এনেকুৱা পৰিস্থিতি হৈ আছে চাওক এনেকুৱা পৰিস্থিতি আৰু আমি যিখিনি ঠাইত ৰখিছোঁ আৰু সেইখিনি ঠাইৰ নাম হ'ল চাহ গতিকে মই নাজানো ড্ৰাইভাৰদাৰজনে কৈছে চাহ বুলি আৰু ইয়াতে আমি মানে অলপ কিবা এটা খাওঁ গতিকে ৰাতিপুৱা একো খাই অহা নাই আৰু ইয়াৰে মানে ৰাস্তাৰ ভিউটো মানে তৎক্ষণাত মেঘ ক'ৰ পৰা আহি যায় হিচাপে নাই আৰু তৎক্ষণাত ক'ৰ পৰা নোহোৱা হৈ যায় হিচাপে নাই যেন আমাৰ তাতে জানুৱাৰী ফেব্ৰুৱাৰী মাহত এনেকুৱা পৰিস্থিতি হয় আৰু ইয়াতে জুন জুলাই মাহতে এনেকুৱা পৰিস্থিতি হৈ আছে আৰু এইফালে এটা ধুনীয়া সৌন্দৰ্য আৰু এক কাপ আছে লাল চাহ গতিকে আমি এতিয়া খাওঁ ঘৰৰ পৰা আনিছিলোঁ এইবিলাক বস্তু কিবা কিবি মালপোৱা বিস্কুট আৰু চাহ আৰু মালপোৱা মই বাৰু নাখালোঁ কাৰণ গেষ্ট্ৰিকৰ বাহাৰ এইবিলাক খালে
এইফালে দাদা শ্বিলঙৰ অলপ ভিউটো লৈ আছে কাৰণ চুৱেটাৰ পিন্ধি ল'লে আজি শ্বিলঙৰ আৰু এইফালে আমি বহি বহি ধুনীয়াকৈ এটা সৌন্দৰ্য ভিউ চাই আছোঁ ফটো উঠব লাগে ফটো মাৰিব আৰু যে এটা ধুনীয়া গান আছিল টেক্সি গাড়ী লৈ আৰু সেই গানটোতে আছে কিনকিনীয়া বৰষুণত জিকিলে বহুত ভাল লাগে আৰু সেই কিনকিনীয়া বৰষুণত আমি এতিয়া জিকি আছোঁ কিনকিনীয়া বৰষুণত জিকিলে বহুত এটা ভাল লাগে আজি সেই এক্সপেৰিমেণ্টটো পালোঁ শ্বিলঙত আহি কিনকিনীয়া এইবাৰ টেক্সি গাড়ী লৈ অ'কে যদিহে গাড়ীখনৰ নাম জানে কমেণ্ট এটা কৰি দিবচোন গাড়ীখনৰ নামনো কি আৰু আমি এতিয়া যাম এখন ধুনীয়া পাৰ্কখন আপোনালোকক দেখুৱাই আছোঁ এই এনেকুৱা ঠাই থাকিব আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিখিনি পাৰোঁ আৰু বহুত ভয়ংকৰ ঠাই দেখিছে এই ফটোতে দেখিছে আৰু তাতে গ'লে বা কিমান ভয়ংকৰ হ'ব অ'কে আমি আহিছোঁ এখন ধুনীয়া পাৰ্কনৰ এজনৰ 100 টকাকৈ লৈছে কিন্তু বহুতে দাম লৈছে প্ৰায় এজনৰ 100 টকালৈকে ইমান ল'ব বুলি ভবা নাছিলোঁ আৰু আপোনালোক এনেকুৱা ঠাইত আপোনালোক লৈ যাইছোঁ চাওক এইটো এটা কি ধুনীয়া গুহা আৰু এই গুহাৰ ভিতৰে আমি যাব লাগিব ইয়াৰে ভিউ উপভোগ কৰিব হ'লে আৰু নাজানো কি তালত কি হয় আৰু কোনফালে কি আছে আৰু মাটিবিলাক দেখিছেনে বিৰাট পিছল আৰু এই পিছলত মানে পৰিলে চেচ কিন্তু আৰু এইফালে যাইছে এই আপোনালোকে পৰি চাব এইটো মই বাৰু মুখত স্প্ৰিং অহা নাই আৰু এইফালে চাওক আহি আছে পানী কি ক'ৰ পৰা একদম ক্লিয়াৰ পানী চাওক আৰু যদি আমি আগফালে যাওঁ তেতিয়াহ'লে দেখিম যে আমি ৰাতিহে আহিছোঁ এইফালে যেন ৰাতি 8-9 বজাত আহিছোঁ সেনেকুৱা উপভোগ কৰি আছোঁ 1 2 3 মই লাইটটো জ্বলাই দিছোঁ এতিয়া মই ফাৰ্ষ্ট জ্বলে গৈ আছোঁ চাওক ইয়াৰে উপভোগ কৰিব কাৰণ ইমান এটা পানীৰ শব্দ আৰু এই পানীৰ শব্দত মানে আৰু গাইছ মই এনেকুৱা ঠাইত আছোঁ চাব নেকি এনেকুৱা মোৰ ফালে এনেকুৱা ঠাই চলি আছে কাৰণ আকৌ দেখাই নাপায় ইমান আন্ধাৰ আৰু এই গুহাৰ মাজে মাজে আহি এটা ধুনীয়া এই ৱাটাৰফল পালোঁ আৰু এই ৱাটাৰফলটো আপোনালোক দেখুৱাই আছোঁ আৰু আপোনালোকে দেখিছে ইমানবিলাক পানী আহিছে আৰু পানীৰ শব্দত মোৰ ভইচটোৱে শুনা পোৱা নাই আৰু লাইট জ্বলাই ভিডিঅ' কৰি আছোঁ কাৰণ ইয়াতে বহুতে আন্ধাৰ ৰাতি প্ৰায় 1টামান বজাত দৰে হৈ আছে পৰিৱেশ ৱাও কি প্ৰায় ইয়াতে এটাই ঠাই নহয় কাৰণ ইয়াতে 4-5টা বা 6টামান ঠাই আছে গতিকে সকলোখিনি ঠাই দেখুৱাবলৈ চেষ্টা কৰিম মানে প্ৰথমতে এটা চাই চালোঁ এটা ৱাটাৰফল আৰু এতিয়া নেক্সট ঠাইলৈ গৈ আছোঁ মানে কেনেকুৱা ৰাস্তা বাপ আৰু বহুত পিছল কাৰণ অলপ পিছল খালে একদম ভৰিৰ ছাল বা ঠেং ভাড়াটো বহুত মুস্কিল আৰু এইফালে বহুত পিছল ঠাই কাৰণ বৰষুণ দি আছে নে আৰু আপোনালোকে দেখিবলৈ পাইছে আৰু এটা সুন্দৰ এই ৱাটাৰফল আৰু এইটো এটা আৰু টুৰিষ্টবিলাক ইয়াতে প্ৰায় আহে ফটো বা গানৰ শ্বুটিং কৰিব আৰু ইয়াতে আছে এখন দলং আৰু এই দলংখনত মানে ফটো উঠিব ভাল আৰু এটা বস্তু মানিব লাগিব কিন্তু পানীবিলাক ইমান এটা ক্লিন মানে বহুতে পৰিষ্কাৰ মানে খাব পাৰি বেছিভাগ কিন্তু ইমান বা পৰিষ্কাৰ ইমান এটা নাজানো আৰু আমি এতিয়া গৈ আছোঁ এটা ধুনীয়া গুফা মানে এটা সুৰংগ আৰু এই সুৰংগটোত যাবলৈ হ'লে আৰু ইয়াতে এখন কিবা ন'টিছ ব'ৰ্ড লেখা আছে এইখন অলপ পঢ়ি চাব কাৰণ এইখন পঢ়ি চালে গম পাব কি লেখা থাকে আৰু এনেকুৱা ৰাস্তাৰে আমি যাব লাগিব কাৰণ এনেকুৱা ৰাস্তাতে লাইভত মানে এক্সপেৰিমেণ্ট হোৱা নাই আৰু এনেকুৱা এটা লাইট আছে কাৰণ গুফাৰ ভিতৰত যিহেতু অন্ধকাৰ আৰু এনেকুৱা এটা লাইট দিয়া আছে আৰু আমি এতিয়া মই ফ্লাক্সটো জ্বলাই ভিডিঅ' কৰি গৈ আছোঁ আৰু আগত গৈ আছে দাদা আৰু ওপৰত আছে শিল মানে মাথাত লাগিলে চেচ এনেকুৱা পৰিস্থিতিত আমি গৈ আছোঁ মানে লাইফত বহুত এক্সপেৰিমেণ্ট হৈ আছে বৰ্তমান মই বেছিভাগ বহুতৰে ব্লগত এনেকুৱা ভিডিঅ' বা এনেকুৱা ঠাই দেখি আছিলোঁ কিন্তু আহি পোৱা নাছিলোঁ আজি তালৈ মানে প্ৰায় আহি বহুতে ভাল লাগিল আৰু চাৰিওফালে দেখিছে লাইট আৰু এখন চেয়াৰো আছে বহি কিনে অলপ উপভোগ কৰিব পাৰে কিন্তু এইখিনি ঠাইত আমি বৰ্তমান উপস্থিত আছোঁ সেইখিনি ঠাইত অকলে অহাটো মুস্কিল কাৰণ বহুত কেইজন হ'লেহে আহিব পাৰিব এটা ভয়ো লাগে দিয়কচোন আৰু আমি লাম্বু মানুহ না অলপ চাৱৰা হ'লে এই শিলটো দেখিছেনে শিলটো মাথাত লাগি যায় মানে দাদাৰ লাগিলে অলপ বিষালে দাদাৰ অলপ মানে শিলটো মাথাত লাগিলে অলপ মাথাটো বিষালে আৰু এই টিকলাই মানে ইও আজিকালি ব্লগাৰ হৈছে টিকলা ভাই আৰু ইয়াতে ফটো উঠা ভাল ঠাই নহ'লেও কিন্তু ঠাইবোৰ চকু দি দেখি যিটো এটা ভাল লাগিছে সেই এক্সপেৰিমেণ্টটো ভিডিঅ'ত দেখা নাপায় নিজে আহি কেনে চালে সেই এক্সপেৰিমেণ্টটো পোৱা যায় মানে ফটোত যিটো দেখিছোঁ বা 100 টকাৰ
আমাৰ যিটো ফিজ 100 টকা লৈছে আৰু সেই ফিজটো গতিকে বিনামূলীয়া যোৱা নাই আৰু মানে যিটো ফিজ আমাৰ 100 টকা লৈছে সেই ফিজটো মানে উপলব্ধি হৈছে আমাৰ যে 100 টকা গ'লেও গ্ৰহণ কৰা নাই। ঠাইবিলাক কেমেৰাত যিমান ভাল দেখিছে কিমান ভালতকৈ ভাল দেখিছোঁ মই চকু দি, কাৰণ ভিডিঅ' কৰিব নোৱাৰিলেও চকু দি চাই যিটো মই সুখ পাইছোঁ বা শান্তি পাইছোঁ সেই বস্তুটো মই বুজাব নোৱাৰোঁ, কাৰণ আপোনালোকে আহি কেনে চালে এই বস্তুটোহে আপোনালোকেহে বুজি পাব। গতিকে বহুত ঠাইৰ পৰা বহুত টুৰিষ্ট ইয়াতে আহে আৰু চাবলৈ। ইফালে দেখিছে ওপৰৰ পৰা পানী স্বচ্ছৰে পৰি আছে, অলপ পানীৰো আমেজ লওঁ এতিয়া। কি ঠাই, বাপৰে বাপ, এনেকুৱা ঠাই লাইফ টাইম ফাৰ্ষ্ট। ৱাও কি সুন্দৰ ভিউ, বাপ বাপ বাপ, যেন পানীবিলাকে আমাক ধুই আছে, যেন পানীবিলাকে আমাৰ গাঁৱত ছটিয়াই আছে, যেন মই গা ধুই আছোঁ তেনেকুৱা এটা ভিউ আমাৰ উপভোগ হৈছে। আৰু এতিয়া আমি গা ধুই আছোঁ, ওপৰৰ পৰা পানী পৰি আছে, চাওক যেন হাজাৰ হাজাৰ লিটাৰ পানী, হাজাৰ হাজাৰ লিটাৰ পানী পৰি আমাৰ মাথাত আমি যেন গা ধুই আছোঁ তেনেকুৱা উপভোগ হৈছে গাইজ। কিমান ভইচ কম আৰু আটাবাৰি কৈ আছোঁ, কাৰণ কিমান এটা জোচ পাইছোঁ এইটো ভিডিঅ' বনাবলৈ, কাৰণ সকলোৱে মৰম দিব এইটো ভিডিঅ'ত, তেতিয়াই ভাল লাগিব। আৰু আজি যেন টিকিলেও ভিডিঅ' বনাইছে, জুলিও ভিডিঅ' বনাইছে, কাৰণ ঠাইবিলাক দেখিয়ে চাওক যেন বৰষুণ। ৱাও ঠাইবিলাক যিমানখিনি পৰিষ্কাৰ দেখিছে আৰু সিমানখিনি পৰিষ্কাৰো, লগতে মানে কি বহুতখিনি মানুহে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি এই ঠাইখিনি ৰাখে। কাৰণ আপোনালোকে দেখিছেনে এইবিলাক যে এইবিলাক যে ডাষ্টবিনবিলাক হৈছে, ডাষ্টবিনত চবে পেলায়, কাৰণ বেছি লেতেৰা নাই আৰু চবে পেকেট কিবা কিবি থাকিলে চব ডাষ্টবিনত পেলায়, মানে এইবিলাকত নেপেলায়। আমাৰ দৰে মানুহবিলাক ইফালে মানুহবিলাক বুৰ্বক নহয়, বুজি পাইছেনে? আৰু ঠাইবিলাক বহুত ক্লিন, যেনে এজন ভয়ংকৰ অৰণ্যত আছোঁ তেনেকুৱা অনুভৱ হৈছে। চাই আৰু কিমান থাকিম, চাই থাকিলে চাই থাকিবলৈ মন যায়, আৰু যদি চাই নাথাকোঁ আৰু মানে মোবাইলটো উলিয়ালে আৰু ভিডিঅ' কৰিবলৈ মন যায়, মানে তেনেকুৱা পৰিস্থিতি হৈ আছে ঠাইবিলাক। ভাল লাগছে, এক্সপেৰিমেণ্টটো হৈছে যিহেতু ইয়াতে আহি। তাৰপিছত 7 নম্বৰতে আহি পালোঁ এটা ধুনীয়া লোকেশ্যন, আৰু এইটো দেখুৱাই আছোঁ এইবাৰ আপোনালোকক। আমাৰ জুলিয়ে কিবা ক'ব বোলে, জোৰে ক'বা। মানে পানীবিলাকে ইমান এটা ঠাই, আগতে এনেকুৱা ঠাইত তোমাৰ এক্সপেৰিমেণ্ট হৈছেনে আহি? নাই, আজি ফাৰ্ষ্ট টাইম একদম। গতিকে সকলোৰে ফাৰ্ষ্ট টাইম এনেকুৱা ঠাইত আজি, গতিকে কোনেও আহি পোৱা নাই। আৰু এইফালে আছে কিছুমান মানুহে বহি ফটো উঠিব পাৰে, মানে সেইটো বেঞ্চি আৰু এইবিলাক আমি গাঁৱতো থাকোঁ। ভাবি চালে কি ন, আমাৰ অসমৰ কাষতে বহুত ধুনীয়া ঠাই আছে, আৰু ইয়াতে যদি একাপ লাল চাহ খাব পাৰিলোঁ হয় আৰু বহুত ভাল লাগিল হ'ল। কাৰণ কিয় গলটো বহুত শুকাই গৈছে, লাল চাহ একাপ যদি খাব পাৰিলোঁ হয় ভাল লাগিল হয়। আৰু এতিয়া আৰু বহুত ধুনীয়া ঠাই আছে। এজন ইয়াতে মেম আছে, মেমজনক ওপৰ। আৰু এইটো এটা সৰু ল'ৰাৰ মানে মূৰ্তি বুলি কোৱা হয়। আৰু টুৰিষ্টজনক ভালদৰে সুধি চাওঁ কি হয় এইটো। এইবিলাক দেখিলে আচৰিত হ'ব আৰু কেনেকুৱা ৰাস্তা, মানে খটখটিবিলাক মানে এই কাঠবিলাক দিছে আৰু তাতে মাটি দিছে, তেনেকুৱাকৈ খটখটি বনাই দিছে। দিমাগ সেয়ে কোন দিমাগ সেয়ে আনমেট। এইফালে বাৰু নাযাওঁ আমি, কাৰণ আমাৰ এতিয়া মানে যাব লাগে বেলেগ ডিষ্ট্ৰিক্টত, তাৰ আৰু আমাৰ হাতত বেছি আৰু টাইম নাই। এটা নাও কি কোৱাও আৰু কুৱাহান চিষ্টেমৰ এইটো বস্তু। तो है नाव क्या बोलता है इसको, এইটো হ'ল এটা নাওকি কোৱা বুলি কয়। মানে ইয়াতে বহুত ধৰ্ম বা সিহঁতৰ লগত বহুত জড়িত আছে কিজানি, আৰু বাকী এইখন ইংলিছত কিবা লেখা আছে, ইয়াতে বাৰু পঢ়ি চালে বহুত টাইম যাব। আৰু এইটো যদি জানে কমেণ্ট কৰি জনাব কোনোবাই। আৰু এইটো নাওকি কোৱা চাগে, আৰু ভাল লাগে, চাই ভাল লাগিল যিয়ে নহওক। আমি বাৰু সেইখিনি ঠাই চাই আহিলোঁ, আৰু এতিয়া আমি লাইটলুম যাবলৈ চেষ্টা কৰিম। লাইটলুম যোৱা নহ'বই কিজানি, কাৰণ আমাৰ হাতত বেছি টাইম নাই, কি বা কৰোঁ চাই লওঁ, যদি সময় মিলে যাবলৈ চেষ্টা কৰিম, যদি নিমিলে আৰু আমি আহিছিলোঁ 7 ষ্টাৰ ৱাটাৰফলত, কিন্তু এতিয়ালৈকে দেখা পোৱা নাই, কাৰণ যিটো কোৱা দিছে। গতিকে এতিয়া আমি ইয়াৰ পৰা যাওঁ, এতিয়া দেখা যেতিয়া পোৱা নাই, এতিয়া আমি ইক' পাৰ্ক যাম, গতিকে গৈ আছোঁ। চ' গাইজ এতিয়া আমি উপস্থিত ইক' পাৰ্ক, আৰু ইক' পাৰ্কখন দেখুৱাৰ আগতে অলপ খানা চানা খাই লওঁ, কাৰণ একো এটা খোৱা নাই দিনটো। আমি পুৱাই অলপ কেইটামান ভাত খাই আহিছোঁ আৰু ভোকো লাগিছে। এতিয়া প্ৰায় 3টামান বাজিল, আৰু এতিয়া ইক' পাৰ্কৰ কাষতে অলপ কিবা এটা খোৱা লোৱাৰ ব্যৱস্থা কৰোঁ। আৰু এইফালে এই পৰিৱেশ আৰু ইয়াৰে অলপ খাই লৈ উঠি আপোনালোকক দেখুৱাইছোঁ ইক' পাৰ্ক। অ'কে গাইজ, বেয়া নাপাব, ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, আৰু দীঘল হোৱাৰ বাবে নেক্সট
ব্লগত মই ইক' পাৰ্কত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইটো ভিডিঅ' ইয়াতে সমাপ্ত যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম আৰু এটা নেক্সট ভিডিঅ' বনাম